নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজিৰ কবিতাটি শিৰোনাম হ'ল জীৱনৰ শেষ বাট। জীৱনৰ শেষ বাটটো কেতিয়াবা আহি সন্মুখত থিয় হয়, কোনেও নাজানে, তথাপি আমি দৌৰি ফুৰো সপোনৰ পাছত, মানুহৰ পাছত। কেতিয়াবা হাঁহিৰ আঁৰত এজাক চকুলো লুকাই থাকে, কেতিয়াবা ভাল আছো বুলি কোৱা মানুহজনেই ভিতৰি ভিতৰি ভাঙি থাকে। জীৱনে বহুত কিবা শিকালে, কোন আপোন কোন পৰ, কোনে হাতত ধৰে বিপদৰ সময়ত আৰু কোনে সুখৰ সময়ত কাষত থাকে। এদিন সকলো এৰি নীৰৱতাৰে যাব লাগিব, নাথাকিব কোনো অভিযোগ, নাথাকিব কোনো অভিমান। সেইবাবেই যিমান দিন আছো মন খুলি জীয়াই থাকো, কাৰোবাক পাৰিলে কন্দুৱাই নহয়, এজনৰ মুখত হাঁহি ফুটুৱাই যাওঁ। কাৰণ জীৱনৰ শেষ বাটত ধন সম্পত্তি একো নাযায়, কেৱল মানুহৰ হৃদয়ত আমি এৰি যোৱা ভাল পোৱাখিনিহে ৰৈ যায়।